আজি এই প্ৰেছ কনফাৰেন্সত উপস্থিত মোৰ শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, যেহেতু ভাৰত ৰাষ্ট্ৰ তথা গণতন্ত্ৰ দেশত এইটো আপোনালোক চতুৰ্থ স্তম্ভ, গতিকে দেশ নিৰ্মাণত আপোনালোকৰ কৰ্তব্য আৰু দায়িত্ব আছে বুলি মই ভাবোঁ। আৰু 9 বছৰ কালত যিটো আমাৰ মোদীজীৰ নেতৃত্বত যি পৰিৱৰ্তন আনিলে, হয় মানুহৰ সমস্যা যোৱা সিন্স ইণ্ডিপেণ্ডেণ্ট যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল তেতিয়াৰ পৰা 70 বছৰলৈকে কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাই। তাৰমানে নেতৃত্বৰ অভাৱত বুলি মই কওঁ। 2014 পৰা আগলৈকে আমাৰ অৰ্থনৈতিক অৱস্থা তেতিয়া কি আছিল আৰু আজি কি, এই কথা আমি লক্ষ্য কৰিব লাগিব। যিকোনো ৰাষ্ট্ৰ যদি অৰ্থনৈতিক অৱস্থা যদি শক্তিশালী নহয়, সেই ৰাষ্ট্ৰ শক্তিশালী হ'ব নোৱাৰে। গতিকে আজি গোটেই বিশ্বত গম পালে যে ইট ইজ এ ব্ৰাইট ষ্টাৰ, যিটো ভাৰতৰ যিটো ইকনমিক গ্ৰোথ আৰু ভাৰতৰ GDP 7.2% গ্ৰোথ, ইট ইজ এ সাৰপ্ৰাইজিং এভৰিবডি। গোটেই বিশ্বত এইটো সাৰপ্ৰাইজ কৰিলে। আজিৰ দিনত ফাইনেন্সিয়েল 2023 আমাৰ GDP গ্ৰোথ হৈছে 7.2। ঠিক তেনেকৈ এট প্ৰেজেন্ট আমাৰ ইকনমিক পজিশন গোটেই বছৰ $3.3 ট্ৰিলিয়ন। গতিকে আমি অৰ্থনৈতিক দিশৰ পৰা চাব লাগিব। গতিকে মই ভাবোঁ যে সেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰ ভাৰত দেশলৈ আমি গৈ আছো। আৰু ইয়াৰ লগতে চাব লাগিব যিটো মানে ৰিজনেলৰ বহুতো ৰাজনৈতিক সমস্যা, যিটো আমাৰ ৰহান ডাঙৰীয়াসকলে, আমাৰ ৰেডি ডাঙৰীয়াসকলে যে অট'নমাছ ষ্টেট বিষয়ে আপোনালোকে কি চিন্তা কৰে। গতিকে এই বিষয়ত মই সাংসদ হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ হৈ কেণ্ডিডেট হৈ মোক যিহেতু ভাৰত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আৰু ডিমাচা ৰাজ্যে মোক কৰিছে, গতিকে এই বিষয়ে মই পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছোঁ। আৰু এতিয়ালৈকে লাষ্ট সেশনলৈকে মই এই বিষয়ৰ ওপৰত প্ৰাইভেট মেম্বাৰ বিল মই ব্যৱস্থা মানে এইটো তৈয়াৰ কৰা হৈছে। মই এই প্ৰস্তাৱটো দিম আৰু এইটো আমাৰ সাংবাদিক অধিকাৰ। এতিয়া ভাৰতীয় জনতা পাৰ্টি ইয়াত কোনো ক'বলগীয়া নাই, যিহেতু ৰাজ্যিক সমিতিৰ ফালৰ পৰা এদিন আমি গুৱাহাটীত বহি, তেতিয়া আমাৰ বৰ্তমান সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তেখেত আছিলে সভাপতি অসম প্ৰদেশত। গতিকে তেখেতৰ লগত গোটেই দিন আলোচনা কৰি যে পাৰ্টিৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইয়াত কোনো ধৰাই নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিয়া হ'ল। গতিকে আমাৰ এই যিটো ৰাজনৈতিক দাবী, এইটো আমি দাবী কৰি থাকিম আৰু আমাৰ বিশ্বাস আছে যে আৰ্টিকল 244 যিহেতু ভাৰতৰ ভিতৰত আছে, এইটো এদিন নহয় এদিন পাব, আমাৰ বিশ্বাস আছে। আৰু বিশেষকৈ নৰেন্দ্ৰ মোদীৰ ওপৰত যিহেতু মোদী যিহেতু মুমকিন হে বুলি কয়। এতিয়া চাওক আপোনালোকে ভাৰতৰ সংবিধানত সিন্স স্বাধীন পোৱাৰ পিছত যে আৰ্টিকল 370 কথাটো যে যোৱা 70 বছৰে কোনো এটা চৰকাৰ, কোনো এজন প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে হাতত ল'বলৈ কোনে সাহস কৰা নাছিল। কিন্তু নৰেন্দ্ৰ মোদী 2014 পৰা যেতিয়া দেশখন যে চম্ভালিবলৈ আৰম্ভ কৰিলে আৰু 2019 দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া আৰ্টিকল 370 যে কাশ্মীৰ, জম্মু কাশ্মীৰৰ পৰা হাতাই দিয়া হ'ল, 35 হাতাই দিয়া হ'ল। গতিকে এতিয়া সেই পৰিৱৰ্তনটো চাওক যে আজি জম্মু কাশ্মীৰৰ তাত ইকনমিক গ্ৰোথ হৈছে 14.64%। আৰু চাওক তাত মানে ল এণ্ড অৰ্ডাৰ তাৰমানে শান্তি ঘূৰি আহিছে। তাত শান্তি ঘূৰি অহাৰ কাৰণে এতিয়া G20 নিচিনা সামিট জম্মু কাশ্মীৰত হ'ব পাৰিছে। গতিকে ইয়াততো সাফল্য কিবা থাকিব পাৰে নাই। কোনেওতো ভবা নাছিলে জম্মু কাশ্মীৰটো দূৰৰ পৰা আৰু ভাৰতৰ কেপিটেল দিল্লীটোতো সুৰক্ষিত নহয়। মানুহে ক'ৰবাত যদি বাছ ষ্টেণ্ডে হওক বা এনি পাব্লিক প্লেচ কিবা যদি মালিক নথকা না বস্তু যদি ক'ৰবাত পৰি থাকে, ইট মে বি বম, এইটো বম হ'ব পাৰে, চুব নালাগে বুলি কয়। কিন্তু সেই পৰিস্থিতিটো আজি নাই। গতিকে এইবোৰহে আমি চাব লাগিব। ঠিক তেনেকৈ আমাৰ MOS যিটো চাইন কৰা হৈ গ'ল, এইটো বিশেষকৈ আমাৰ এইটো এটা 6 ছিটৰ বিষয়। গতিকে যে এইটো MOSটো যিটো চাইন কৰা হ'ল, এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কিছুমান ক্লজ আমাৰ নৰ্থ ইষ্টৰ কিছুমান ৰাজ্যৰ লগত জড়িত হৈছে। যেনেকৈ লেণ্ড যিটো কিবাটো অথৰিটি আমাৰ মেঘালয়ত আছে, তাত কাউন্সিল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত অমিল হৈ আছে। গতিকে 6 ছিটৰ যদি কিবা এটা বিল যদি হৈ আছে, তেনেহ'লে অকল কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা নহয়, গোটেই য'ত 6 ছিটৰ আছে গোটেই মানে বস্তুটো প্ৰভাৱ পৰিব। গতিকে চিন্তা চৰ্চা কৰি আছে আৰু মই আশা কৰিছোঁ অতি সোনকালে MOS যিটো চুক্তি স্বাক্ষৰ কৰা হৈছে ইমপ্লিমেণ্ট হ'ব। থেংক ইউ, ধন্যবাদ।